बाक्सा जिल्लानि सालबारि फरायसालिमानि गेलेग्रा फोथाराव सालबारि महकुमा पुलिस खुंथायनि बानजायनायाव भारतनि गिबि लेङाइ गाहाय मन्त्रि सरदार वल्लभभाई पाटिलनि 150 बोसोरारि जोनोम सान फालिनाय जायो। बेजों लोब्बा लाखिनानै मोनसे खौसेथि हानजा सुरनाय हाबाफारि खुंनाय जायो। खौसेथि हानजा सुरनाय हाबाफारिखौ बेखेवो बिटिसिनि सुबुं सावस्रि बिफाननि मावफुं सोद्रोमा बेगम आखतारा आहमेदा। बेनि सिगाङावनो मोनसे खौसेथि सांग्रांथि मेल खुंनाय जायो। हाबाफारियाव मावफुं सोद्रोमा बेगम आखतारा आहमेदा सरदार वल्लभभाई पाटिलनि सायाव खौरांनि गेजेरजों बिबुंथि लाखियो। सालबारि महकुमानि महकुमा बेंगिरि रितम बराया बाहागो लानाय हाबाफारियाव सालबारि महकुमा पुलिस मावख'गिरि देबाशिष कायसथ, एसएसबिनि मावख'गिरिफोरखौ लाफानानै माखासे मुंदांखा सुबुंफोरा बाहागो लादों। मख'नो गोनांदि खौसेथि हानजा सुरनाय हाबाफारियाव एसएसबिनि जुबान, सालबारि फरायसालिमानि एनसिसि, माखासे फरायसालिफोरनि फरायसुला फरायसुलिफोरा बाहागो लानानै भारत माता की जय, बन्दे माताराम बायदि बायदि स्ल'गान होयो। নমস্কাৰ জনাইছোঁ। আপোনালোকৰ জৰিয়তে সদৌ আমাৰ ভাৰতবৰ্ষ তথা অসমবাসী জনসাধাৰণলৈ আজি আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী আমাৰ অখণ্ড ভাৰত নিৰ্মাতাৰ একক সত্তা আমাৰ যি ভাৰতবৰ্ষৰ সুযোগ্য সন্তান আজি চৰ্দাৰ বল্লভভাই পেটেল, আজি তেওঁৰ জন্ম জয়ন্তী উপলক্ষে আজি যি ইউনিটি ৰেলী ইয়াতে আমাৰ এই শালবাৰী সাব ডিভিজনত আমাৰ ৰিতম বৰা ছাৰ, ইফাল আমাৰ SDPO ছাৰ, আমাৰ অফিচাৰসকল আছে, কামাণ্ডেণ্টসকল আছে, তেওঁলোকৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰীক লৈ আমি যি ইউনিটি ৰেলী আজি উলিয়াইছোঁ। সঁচাকৈয়ে আজি এই দিনটো চিৰস্মৰণীয় দিন। চৰ্দাৰ বল্লভভাই পেটেল ভাৰতবৰ্ষৰ লৌহ মানৱ, সকলো জাতি সম্প্ৰদায়ৰ মানুহৰ লগত একত্ৰিত হৈ পেলাই হাতে হাত ধৰি খোজ মিলাই আমাৰ এই ভাৰতবৰ্ষখনৰ উন্নতি, সুৰক্ষা আৰু যুৱ প্ৰজন্মক তেওঁলোকক সুনাগৰিক হিচাপে গঢ় দি পেলাই যি ভাৰতবৰ্ষ গঢ়াৰ পৰিকল্পনা, সেই পৰিকল্পনাৰে আজি আমি স্বাধীন ভাৰতবৰ্ষ পাইছোঁ। আৰু আজি তেওঁৰ এই জন্ম জয়ন্তীত আমি উপস্থিত থাকি পেলাই মই নথৈ আনন্দিত হৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অফিচাৰসকললৈ। আৰু চৰ্দাৰ বল্লভভাই পেটেল তেওঁৰ যি লক্ষ্য আৰু উদ্দেশ্য, সেই উদ্দেশ্যক আগত ৰাখি পেলাই আমি সকলোৱে একত্ৰিত হৈ পেলাই আজি আমাৰ যি ইউনিটি ৰেলী, সেই ইউনিটি ৰেলীত আমি পণ লৈছোঁ। আমি ইয়াতে একত্ৰিত হৈ পেলাই আমি স্বীকাৰ কৰিছোঁ ভাৰত মাতৃৰ গৰ্ভত আমি জন্ম লাভ কৰি পেলাই নথৈ নিজকে অযোগ্য বুলি মনত পেলাইছোঁ। চৰ্দাৰ বল্লভভাই পেটেলক আমি যুগে যুগে তেওঁৰ আৰ্হি লৈ পেলাই তেওঁক আমি আমাৰ মাজত এনেকুৱাকৈ আমি জীয়াই ৰাখিম আৰু তেওঁৰ আদৰ্শৰে আমি আগবাঢ়ি যাম। সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ দিনটো চিৰস্মৰণীয় হিচাপে অভিহিত কৰিছোঁ।